এইটো দৃশ্য ক'ৰ দেখিছেনে বাৰু? বহুত দূৰৰ নহয়, আমাৰ দুলীয়াজানৰে টিপলিং বৰাগাধৰি গাঁৱৰ এয়া অৱস্থা। মানে ভয়ানক, পানী চবৰে ঘৰতে সোমাইছে। গোটেই গাঁও বুৰিলে, সেয়েহে আমি আহিছিলোঁ কিবা এটা খবৰ কৰিবলৈ, যিহেতুকে ভাইটিৰ ঘৰ আছে। নাও যোৱা নিচিনা ন? এইবোৰ সৰু ল'ৰা ছোৱালীয়ে কোনোদিন কলহবোৰত উঠিয়ে পোৱা নাই। এয়া কলহবোৰত উঠি হ'লেও যাব লগা হৈছে, উপায় নাই আৰু বানপানী। এয়া চাওকচোন, আমি আহিলোঁ ইয়ালৈ, এয়া কলহবোৰত আমাক নি আছে দেই। কলহবোৰখনত গোটেইকেইটা উঠিব নোৱাৰি, গতিকে আমি দুজনীয়ে উঠিছোঁ আৰু এই ভাইটিটোৱে ঠেলি ঠেলি আমাক নি আছে। আৰু পানী এইখিনিত মানে মাজততো সোমাবই নোৱাৰি, মেইন ৰাস্তাটোতে এবুকু পানী হৈছে। আৰু এইফালে এইবোৰ মানুহ চাওকচোন, এইটো কণ্ট্ৰলৰ পৰা চাউল আনি আছে, ৰেচনৰ চাউল। সিহঁতৰ গেটখন চাওক, কেনেকুৱা পানী, মানে এয়া ঘৰৰ ভিতৰত সোমোৱা অৱস্থা। এয়া এই ৰেচনৰ চাউল আনি আছে, যেনেকৈ হ'লেও খাবই লাগিব। সেই চাউল কান্ধতে তুলি আনিব লগা হৈছে দেই। এনেকৈ যাৰ পানীয়ে বুৰে, মানে যোন ঠাইত সেই মানুহখিনিয়ে উপলব্ধি কৰে কেনেকুৱা পৰিস্থিতি হয়। আৰু এনেই গ'লোঁ এপাক চাবলৈ বুলি। এয়া আমি গৈ আছোঁ, এই মানুহঘৰ চাওক, একদম বাৰাণ্ডাৰ পানীৰ ভিতৰত সোমাই। এইটো এই যদুমণিয়ে পূৰা কাণত তুলি লৈ আহিছে দেই চাউল। আৰু ইহঁতৰ এইফালে চাওক, চাউলখিনি একদম এনেকৈ বচাই আনিব লগা হৈছে, কিমান পানী কান্ধত তুলি মেলি। এয়া আমাৰ ইহঁতৰ ৰাজীৱহঁতৰ ঘৰ, ভাইটিহঁতৰ ঘৰ। এইফালে চাওকচোন, কেনেকুৱা পানী একদম ভিতৰত, এই লেতেৰা জাবৰ জোঁথৰ ভিতৰত এইবোৰ উপঙি ফুৰিছে। আৰু এইবোৰ সোনকালে চফা কৰি নিদিলেতো এইবোৰ তাতেই ৰৈ যাব। এতিয়া সেইখিনিতো সোনকালে চফা কৰিব লাগিব দেই। এয়া চাওক, এই কান্ধত এনেকৈ চাউল লৈ ৰৈ আছে। এইফালে ফিল্টাৰত কেনেকৈ কি ক'ৰবাৰ বস্তু মুঠতে পাৰ কৰাব লাগে, ক'লৈ নিব লাগে, মানুহ সেইখিনিয়ে চিন্তা হৈ আছে। আৰু এইফালে পানীয়ে আমি এতিয়া সিহঁতৰ ঘৰলৈ গৈছোঁ। ইহঁতৰ ঘৰত নোসোমালোঁ, সিহঁতি য'ত আশ্ৰয় লৈ আছে ভাইটিহঁতে, তাহাঁতৰ ঘৰলৈ যাম দেই, যদুমণিৰ ভাইটিহঁতৰ ঘৰলৈ। ইফালে চাওকচোন, এইগৰাকী কেনেকৈ কলহ ভৰোঁতে, সকলোৱে কলহ ভৰোঁ বিৰাট প্ৰয়োজন দেই। এনেকৈ আহি আছে। এইটো হেৰিহঁতৰ গগৈনী বাৰীৰ ৰাস্তা। আপুনি ৱালত একোৱে হাত নিদিব, মামাই ঘূৰাই আছে পানীটো ঠেলি ওপৰত হ'লে পাৰি নহ'লে উঠি লওক, চাউলখিনি দে নহ'লে। এই গলিটোত অকণমান পানী কমিছে আৰু ভিতৰলৈ অকণমান কমো বাৰু, ইমান এইটো ছাইডৰ নিচিনা নহয়। এইফালে কম কাৰণে এওঁলোকে বাইদেউহঁতে ওলাই আহিছে ৰাস্তালৈ, অকণমান চাইছে। তথাপিও পানী কম যদিও, পানী হ'লেও দিয়কচোন বাৰু, যিমান পানী হোৱা অশান্তি মানে হোৱাবোৰে অনুভৱ কৰিব। আৰু এইফালে কমি অকণমান ওপৰলৈ, এইখিনিৰ পৰা অকণমান পানী শুকাইছে, কলহখন নাযায়, গতিকে আমি ইয়াতে নামি দিলোঁ আৰু এইফালে গৈ আছোঁ। ইয়াহঁতৰ ঘৰত সোমালোগৈ চাওক, এজনী পিংকি ৰৈ আছে। বাৰীত পূৰা পানী হয়, কিন্তু ভিতৰত সোমোৱা নাই, উপায় নাই, এনেকৈয়ে ইহঁতৰ ঘৰত থাকিব লগা হৈছে। এতিয়া কমিছে। সেইফালে গোটেই বাৰীত পানী, উপায় নাই, ভিতৰত সোমোৱা নাই কাৰণে ইয়াতে তেনেকৈ থাকিব লগা হৈছে। আৰু বেছি হ'লেতো ওলাই যাবই লাগিলেহেঁতেন, কিন্তু সোমোৱা নাই কাৰণে আমি গৈছোঁ। উঠি যাবগে নেকি? যাবগে তোমাকে খোজ কাঢ়িব নালাগে ন, কি সেইটো তেনেকে নকৰি হৈ যাব নাই, হৈ যোৱাৰ লগে দাঙি উঠাই পিনি তাক মাতি দিলে হৈ যায়। মোৰ সেইটো দেখি আৰু ঘৰলৈ যাব মন নাযায় আকৌ। সেইটো তলতহে হ'ল কটা, ওপৰত নহয় ন। সি কিমান পদূলি মুখত কিমান কমিছে নো, সেইটো চক কিমান কম কমিছে, 1 ইঞ্চিও নাই কমা। এইফালে এইগৰাকী দেখিছেনে, পানীৰ মাজতে সোমাই আছিলে, হ'লেও এতিয়া উপায় নাই, ক'লো ওলাই নগ'ল বাৰু। কিন্তু এতিয়া লেতেৰা বস্তুবোৰ আহিছে কাৰণে এই পানীৰ ওপৰতে ঝাৰু মাৰি দিব লগা হৈছে। এইফালে নহ'লে পানী শুকাই গ'লেতো সেইবোৰ ৰৈ যাব, পিছত সাৰিবলৈ দিগদাৰ হ'ব। সেইকাৰণে এইফালে এতিয়া চাফা কৰি দিছে দেই। আৰু উপায়তো নাই, তেনেকৈ কৰিব লাগিব। এইফালে গাহৰিকেইটা বাৰাণ্ডাতে তেনেকৈ বান্ধি থ'ব লগা হৈছে। বহুত কষ্ট হয়।
এইফালে ইহঁতৰ দুটাক আমি ইয়াতে থৈ দিম বুলি দুদিনমান পানী শুকাই লওক বুলি লৈ আহিছোঁগৈ দেই। এয়া আহি আছোঁ, এয়া ঘূৰি আহিলোঁ, আন্ধাৰেই হ'ল ইহঁতকেইটাক লৈ মেলি।